নিউজ 24 বড়োলেণ্ড সমুদ্ৰসকললৈ স্বাগতম। আজি আমি আনিছো হাংগ্ৰামা বিটিচি চৰকাৰৰ মডেল বিটিচি কৰাৰ এটি নমুনা পপুলাৰ ৰূপ। এয়া ওদালগুৰি জিলাৰ বিটিচি পৰিষদীয় 34 নং খালিংদুৱাৰ সমষ্টিত অন্তৰ্গত টংলা কুকুৰাকাটা গাঁৱৰ এটি পপুলাৰ মডেল বিটিচি। টংলা চহৰৰ নিচেই কাষত থকা গাঁও কুকুৰাকাটা। এই গাঁৱৰ ৰাইজে নিজৰ গাঁঠিৰ ধন খৰচ কৰি ৰাস্তা নিৰ্মাণত ব্যস্ত। বহুবাৰ কাকতি মিনতি কৰিও কোনো ধৰণৰ ৰাস্তা নিৰ্মাণৰ আঁচনি আবণ্টন নাপালে। গাঁওখনৰ ৰাইজে অভিযোগ কৰে যে বিগত 17 বছৰ তেওঁলোকে নিজৰ ভোট প্ৰাপ্তন MCLA বঞ্জাৰ দৈমাৰীক দিছিল, কিন্তু আজিলৈ তেওঁ গাঁওবাসীৰ অভাৱ অভিযোগ খবৰ ল'বলৈ সময় নাই বুলি অভিযোগ কৰে। অনাগত বিটিচি নিৰ্বাচনত গাঁওবাসীয়ে পৰিৱৰ্তনৰ সাজু বুলি অভিযোগ কৰে। এওঁলোক গাই প্ৰতি 500 টকাকৈ তুলি নিজৰ ধনেৰে ৰাস্তা নিৰ্মাণ কৰিছে। বিটিচি চৰকাৰক বহু আশা কৰি বিফল ৰাইজ। সেয়ে এওঁলোকৰ একতাৰ বলেৰে আজি কামত ব্যস্ত আৰু প্ৰতিশ্ৰুতি বিটিচি চৰকাৰৰ পৰিৱৰ্তন অনাৰ। চাও ৰাইজে কি কয়। গাঁও মানে এনেকুৱা দুখত পৰিছোঁ, মানে আজি আমি 500 টকাকৈ দুখীয়া মানুহ হাজিৰা কৰিব যাওঁ, সদায় মানে 500 টকা উঠাই পেলাই ৰাস্তাটো বনাই ল'ব লগা হৈছে। মানে যেৰকমকৈ যাতে আমাৰ পথাৰত আলি দৰে যেৰকম আলি দিয়ে সেই ধৰণে ৰাস্তাটো আমি আলি দৰে মানে অলপ দি পেলাই গৈছোঁ। মানে সেই অহা যোৱা কৰিব পৰাকৈ আমাৰ বঞ্জাৰ ছাৰে মানে একো কৰি নিদিলে আমাক দিব বুলি ভাবিছিলোঁ, কিবা এটা কৰিব বুলি আমি আগৰ পৰা ভোট দি আহিছিলোঁ। আমাৰ অধিকাৰটো আমি দিছিলোঁ। আমাৰ আইতা আবুহঁতে ঢুকাই গ'ল, আজিলৈকে আমাক একো দিয়া নাই সিহঁতে। মানে বহুত দুখত পৰিছোঁ, আমাক বহুতখিনি দুখত পেলাইছে। আমি তাক একো পিছৰ কাৰণে আমি যাতে তাক একো কৰিব নোৱাৰোঁ, যাতে এতিয়া আগফালে এতিয়া আমাৰ এটা নতুন চৰকাৰ আহি আছে, এতিয়া নতুন এটা দল আহি আছে, যাতে আমি তাকে আগত ভালে কাম কৰিব বুলি পেলাই মই যাতে সিহঁতৰ লগত আছোঁ, যাতে মই সিহঁতৰ ফালে ছাপৰ্টত আছোঁ, যাতে যাতে আৰু আমাক কৰি দিব বুলি পেলাই আশা ৰাখিছোঁ। আৰু এতিয়া আমি BPF দলক আমি কোনো পক্ষে আমি সিহঁতক বিশ্বাস কৰিব নোৱাৰি যিকোনো কামতে। দিন ধৰি আমি 17-18 বছৰ ধৰি আমি তেওঁকে ভোট দি আছিলোঁ, কিন্তু আমাকো অলপ ফিৰি চাব বুলি ভাবিছিলোঁ তেওঁৱে। তাৰপিছত আমাৰ হ'ল বহুত ভিতৰীয়া ঘৰ, আমি নাই বুলি 8 ঘৰ 9 ঘৰ মানুহ এইখিনিত কোনা মাৰিয়াকৈ আছোঁ যদিও আমাকতো ৰাস্তাটো লাগে। আৰু আমাৰ স্কুলৰ ল'ৰা ছোৱালীবিলাক যাবৰ কাৰণে এনেকুৱা এইবাৰ বৰষুণো বেছি আৰু ৰাস্তাত বহুত বোকা হৈছে। সেইকাৰণে ল'ৰা ছোৱালী যাব ইমান কষ্ট হৈছে যে ডাঙৰ মানুহে পাৰ কৰি মেইন ৰাস্তাত উঠাই দিব লাগে। সেইকাৰণে তেওঁলোকক আমি বহুত আপত্তি কৰিছিলোঁ যে আমাক ৰাস্তাটো ভিতৰীয়া ৰাস্তাটো অকণমান শিল বালি পেলাই ভাল কৰি দিয়ক বুলি। তেওঁলোকক বহুদিন বাট চাই থাকিলোঁ আৰু আমাক তেওঁলোকে অকণমানো নাচোৱাৰ কাৰণে আমি হয় দুখীয়া মানুহ, আমি কিবা কৰি ধাৰ ধুপাৰ কৰি হ'লেও পাছকে পইচা উঠাই পেলাই আমি কোনোমতে আমি অকণমান কালিৰ পৰা শিল বালি পেলোৱা ষ্টাৰ্ট কৰিছোঁ। সেয়া আমাক যাতে আকৌ তেওঁলোকে ফিৰি নাচলা বুলি আমাক পিছত বেয়া নাপায়। আমি এতিয়া যি ভাবি আছোঁ মানে তেওঁলোকৰ কাৰণে আমাক অলপমান বেয়াই লাগি আছে আৰু কিয় এনেকুৱা কৰিব লগা হ'ল। ল'ৰা ছোৱালীৰ কাৰণে যদি ফিৰি নাচালে তেওঁলোকে আমি আৰু তাতে কৈ লাভ নাই। সেইকাৰণে আমাৰ নিজৰ ইচ্ছামতে আমি এতিয়া পইচা উঠাই কাম কৰিব লগা হৈছে। যদি চৰকাৰৰ পৰা একো সহায় নাপাওঁ তেতিয়াহ'লে আমি নিজৰ ইচ্ছামতে আমি যোনফালে ইচ্ছা সিফালে যাব পাৰোঁ আৰু এইখিনিকে কৈ মই